এয়া কেচেলু গছ এইজোপাতে আমৰৈ আছিলে এইডাল ডাইকিয়ে পোৱা হৈছে আমৰৈ গছত এইডাল কেচেলু গছত বেছিকৈ লয় আমৰৈটো বিহু বতৰত খাবলৈ ভাল আমৰৈ সাজৰ খেতি আমাৰ অসমীয়া পৰম্পৰাগত হয় সাজৰ খেতি এয়া পাৰিছে ডাইকিডাল তাৰপৰা এয়া পৰিলে এয়া পৰিলে আমি পাৰিলোঁ এডোখৰতে পৰিলে বহুত পিকে পৰিলে এয়া আৰু চেষ্টা কৰি আছে আৰু এটা আছে পাৰিবলৈ চেষ্টা কৰি আছে মই আপোনালোকক দেখাই আছোঁ এয়া দেখিছে নহয় আমৰৈ পাৰি আছে এয়া চাওক এয়া কেচেলু গছত পাৰি আছে এইবিলাক বেছিকৈ বাহনিত থাকে কেচেলু গছত থাকে বেছিকৈ এয়া দেখিছে নহয় পাৰি আছে এয়া পাৰি আনিলোঁ পাৰি হৈ গ'ল তাৰপৰা এয়া এইবিলাক টোপবিলাক এই কামুৰিছে এজনী বহুত দুখ পায় একো নহয় বহাগৰ বিহুত কামুৰিলে ভাল হয় এইবিলাক বেমাৰ আজাৰ কম হয় এয়া হালধি দিলে মানে তেতিয়া মানে টোপটো লৈ নাযায় আমলৈজনীয়ে নহ'লে এজনী মুখত এই এনেকৈ লৈ যায় আমলৈ নিদিলে হালধি নিদিলে দেখিছেনে খায়ো বহুত ভাল লাগে সাজৰ লগত বেছি ভাল হয় এয়া এতিয়া আধা ঘণ্টামান এনেকৈ থাকিব লাগিব তাৰপিছত নিজে নিজে গোটেইখিনি গুচি যাবগৈ আধা ঘণ্টামান থাকিলে মানে গোটেইখিনি গুচি যাবগৈ আপোনালোক পিছত যেতিয়া আমৰৈখিনি গোটেইখিনি গুচি যাবগৈ যেতিয়া তাৰপিছত টোপখিনি আপোনালোকক দেখাই আছোঁ এয়া আনিলোঁ এয়া এনেকৈ কাঢ়ি আছোঁ এই যে নীলা হালধি দিয়া আছিলে হালধি পানী এইবিলাক টোপটো ভাল হ'ব তেতিয়া এয়া টিঙৰ ভিতৰত ঢেৰ সোমাই আছে এতিয়া হাত বাবলৈ বেয়া হৈছে এয়া দেখাই দিছোঁ তথাপিতো ভিডিঅ' কলিং কৰি দিবা তাৰমানে এয়া এতিয়া খাম এইখিনি আৰু একো কৰিব নালাগে আৰু এইখিনি ধুনীয়াকৈ ভাজিব লাগে আৰু এনেকৈ লাগি গৈছে আৰু এইখিনি আহিছে এইখিনি ধুম এইখিনি ধোৱা আছে ন এইখিনি বাচিব লাগিব ধোৱা নাই আপোনালোকক কেৰাহীত কেনেকৈ বনায় তাকো দেখাই দিম বাৰু মই কেনেকৈ বনাব লাগে এয়া বনাই আছোঁ হেৰিটো এখন হেতা এয়া বনাই আছোঁ আমি জুইত বনাইছোঁ গেছত বনালে বেয়া জুইত বনালে বেছি ইণ্টাৰেষ্ট লাগে খাই বেছি ভাল লাগে গেছত বনালে মানে এয়া বনি আছে ধুনীয়াকৈ এতিয়া মানে ঢাকনি দিয়া আছে হালধি নিমখ দিলেই বেছি ভাল আৰু বেছি নালাগে হেৰি নালাগে বেছিকৈ মা মছলা দিলে মানে খাই ভাল নালাগে এনেকৈ চিম্পুলকৈ বনালে বেছি ভাল লাগে এনেকৈ খাই বৈ পঁইতা ভাতৰ লগত খাই বেছি ভাল লাগিব আপোনালোকক মই পঁইতা ভাতখিনিও দেখাই দিম বাৰু ধুনীয়াকৈ এয়া বনি আছে ধুনীয়াকৈ এখন হেতা এয়া জুইটো দিয়া আছে এয়া পঁইতা ভাত ৰাতিয়ে বনাই থ'বলগীয়া হয় পঁইতা ভাতৰ কাৰণে তাৰপৰা এতিয়া ধুনীয়াকৈ পানী টুকি পিনে ভাতটো আমৰৈ টোপৰ লগত খাই বেছি বেষ্ট লাগে মজা লাগে এইখিনি ভাতখিনি একচৌকৈ বনাই থোৱা আছে এইখিনি কাঢ়ি থৈছোঁ এইখিনি সৰু ল'ৰাবিলাকক দিয়া হৈ গ'ল এতিয়া ডাঙৰ আমাৰ ষ্টাফৰখিনিয়ে খাবলৈ আছে এয়া ৰাইজ আজিলৈ ইমানে ভিডিঅ'টো লগত চব দেখালোঁ যদি অলপ ভাল লাগে আৰু লাইক এটা কৰি দিবা